গাইজ আমি আহি আছোঁ দেই আৰু এইফালে দেখিছেনে সিহঁতি দুজনী একদম এইফালে বুলিয়া চুৱেটাৰ খুলি মেলি ইয়াত বান্ধি লৈছে আৰু এইফালে পাঞ্চমী লগাই আৰু মানে এনেকুৱা লাগিছে নহয় আমি যেন কিবা এটা মানে বিচাৰি গৈ আছোঁ মানে একদম ভাবি সঁচাকে এনেকুৱা লাগিছে মানে এইডোখৰ জেগা একদম গহীন হৈ আছে ন আৰু মানে বতৰটো এতিয়া বহুত দেৰি হৈ গ'ল নহয় এয়া আমাৰ প্ৰাঞ্চুমীয়ে ৰুটি বেলি আছে এয়া চায়নীয়ে ৰুটি বনাই আছে দেই এয়া আমাৰ মাংস ৰেডি হৈ আছে হেল্ল' এভৰিৱান মোৰ চায়নী মোহন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি বহুত দিনৰ মূৰত এটি মই ব্লগ বনাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু দেখিছেনে এইফালে প্ৰাঞ্চলী আছে এইফালে জেনী আছে আৰু এইফালে মোৰ লগত বুলিও আছে আমি গোটেইকেইজনী আজি গৈ আছোঁ চৰাইদেউ মৈদামলৈ বুলি আমি খাবলৈ বুলি লৈছোঁ এফালে চিকেন আনিছিলে বুলিয়ে বনাই আনিছে আৰু এফালে ৰুটি প্ৰাঞ্চমীয়ে বেলি দিলে আৰু মই বনালোঁ লগতে এখন দুখন জেনীয়ে বনালে আৰু এফালে আমি খাবলৈ লৈছোঁ ৰুটি আৰু চিকেন আৰু এফালে বুলিয়ে বনাই আনিছিলে দেখিছেনে ইমান ধুনীয়াকৈ আৰু এফালে আমি সকলোৱে লগে ভাগে এতিয়া খাম আৰু খাই মেলি আমি ফুৰিবলৈ যাম আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব স্কিপ নকৰাকৈ এইফালে আমি এইবোৰ খাই আছোঁ ৰুটি আৰু চবকে দেখাইছোঁ আপোনালোকে খাই কেনেকুৱা লাগিছে কোৱা আকৌ তোমালোকৰ মতামতবিলাক একদম টেষ্টি ফাৰ্ষ্ট ক্লাছ বহুত দিনৰ পৰা আমাৰ এটা হেঁপাহ আছিলে এনেকৈ আহি পিনি খোৱাৰ যি কি নহওক আমি এনেকৈ খাইছোঁ যদি আমাৰ বহুত ভাল লাগিছে আৰু আমি গোটেইখিনি ছোৱালী অহা কথা আছিলে সিহঁতি যিহেতু নাহিলে সেয়েহে আমি চাৰিজনী আহি আমাৰ সপোনটো পূৰ কৰি দিলোঁহি আৰু খাই বহুত ভাল লাগিছে বুলিয়ে মাংসটো বহুত ধুনীয়াকৈ বনাইছে নম্বৰ পাইছা দেই বুলি নম্বৰ পাইছা বোলো অঁ আমি আহি আছোঁ আৰু এই যে দেখিছেনে আজি অকণমান বেছি হৈছে তাৰমানে দেখিছেনে তাই জোতা পিন্ধি আহিছে যে জোতা পিন্ধি অহাৰ কাৰণে তাই মানে ইমান বেছি মানে উৎপাত নহয় গৈ কমা পাইছেগৈ আমি আহি আছোঁ খোজকাঢ়ি ভাগৰ লাগি গৈছেগৈ বহুত এইফালে প্ৰাঞ্চমী বহুত ভাগৰুৱা অনুভৱ কৰিছে বোলে আৰু দেখিছেনে কি কৰি আছে সিহঁতৰ বোলে বহুত দুখ বোলে সেইটো কাৰণে বোলে ইয়াতে আজি থাকিয়ে যাওঁ নি বুলি কৈছে মোৰ দুখ এটা আছিলে এইফালে বুলি হ'ব মানে ইমান বেছি বৃহৎ দুখ এটা আছে এতিয়া আপোনালোকক মই প্ৰকাশ কৰিব নোৱাৰোঁ দুখটো আমি আজি নাইকি খোৱা বস্তু লৈ আহিছিলোঁ আৰু যিহেতু ফটো মাৰিলে জানে আৰু ইয়ালৈ অহা নাই আৰু আমাৰ আজি আহি মানে আমাৰ ফূৰ্তি বহুত বেছি ফূৰ্তি হৈ গ'ল গাইজ এই লৌহ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25 তাৰিখ 4 মাহ 2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু 29 তাৰিখ 4 মাহ 2000 তাৰিখে চৰাইদেউ পতনাতিক স্থানলৈ অনা হয় এই নাওখনৰ দীঘল হৈছে 8.91 মিটাৰ আৰু বহল 1.25 মিটাৰ আৰু 0.62 মিটাৰ দ এই নাওখন 19শ শতিকাৰ আৰম্ভণি সময় বুলি অনুমান কৰিব পাৰি এইখন হৈছে নাওখন দেখিছেনে আপোনালোকে আৰু ইয়াত নাওখনৰ বিষয়ে ডিটেইলছ আপোনালোকে ইয়াত জানিব পাৰিব অসমীয়া হিন্দী আৰু ইংলিছ গোটেই তিনিওটা ভাষাতে ইয়াত ধুনীয়াকৈ লিখা আছে আজি ভিডিঅ'টো আমাৰ ইমানেই আছিলে আপোনালোকে চাই কেনে পেলাই আমাক কমেণ্ট কৰি জনাব আৰু লাইক কৰি দিব শ্বেয়াৰ কৰিব যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি